UPPL नि दैदेनगिरि MCLA राकेश ब्रह्मनि हेंथायै अजद गोनां खौरां फोसावनायखौ लानानै तामुलपुराव एफआइआर होदों। प्रतिबिम्ब लाइभ खौरां बिजोंनि हेंथायै तामुलपुर पुलिस थानायाव एफआइआर थिसनदों तामुलपुर जिल्ला माइनरिटी सेल UPPL हानजाया। प्रतिबिम्ब लाइभर সংবাদ গোষ্ঠীৰ অশালীন শব্দ ব্যৱহাৰ কৰিছে। थांनाय माखासे सान सिगाङाव UPPL लाइमोन गांखंनि आफादगिरि एबा मुसलपुर बियाबनि MCLA राकेश ब्रह्मनि हेंथायै मानहानि आरो सोंखारि जाथाव भिडिअ खौरां फोसावनायनि दायाव डिजिटेल खौरां पर्टेल प्रतिबिम्ब लाइभनि हेंथायै दिनै तामुलपुर पुलिस थानायाव एफआइआर होनाय जादों। UPPL तामुलपुर जिल्ला लाइमोन गांखंनि आफादगिरि उत्पल तालुकदार आरो गाहाय नेहाथारि बिजय चन्द्र बर'जों लोगोसे प्रदीप कलिताया होनाय एफआइआरनि बादिब्ला प्रतिबिम्ब लाइभ निउज पर्टेला 15 फेब्रुवारि खालि मोनसे भिडिअ फोसावदोंमोन जेराव राकेश ब्रह्मखौ बायदि रोखोमनि लाजिनांथाव सोदोब बाहायनानै बिबुंथि होनाय जादोंमोन। एफआइआरआव दाबि खालामनाय जादों दि राकेश ब्रह्मआ बिजनिया बिसायख'थि फोसावदिंनाय रेलियाव बाहागो लानाय समाव मुस्लिम हारिनि सोद्रोमाफोरजों हारियारि गोरोबलायनायनि नेरसोन महरै होनाय माननि टपिकखौ खर'आव गानदोंमोन नाथाय निउज पर्टेला गासै जाथायखौ जोबोद गाज्रि आरो गाज्रि आखुजों दिन्थिनानै बिथांनि समाजारि मान सन्मानखौ गाज्रि खालामनो नाजादोंमोन जायनि थाखाय तामुलपुर पुलिस थानायाव प्रतिबिम्ब लाइभनि हेंथायै एफआइआर होयो। নেতা যুৱ নেতা ৰাকেশ বৰ্মা ডাঙৰীয়াই আমাৰ ইছলাম ধৰ্মৰ টুপিটো তেওঁ ব্যৱহাৰ কৰিছিল পিন্ধিছিল। সেইকাৰণে আজি প্ৰতিবিম্ব লাইভৰ তৰফৰ পৰা যিটো ব্যৱহাৰ তেওঁলোকে কৰিছে যিবিলাক শব্দ ব্যৱহাৰ কৰিছে একেবাৰে অশোভনীয়। মূৰত গোবৰ আছে তাৰমানে আপোনাৰ মূৰ্খ জধা মূৰ্খ এনেকুৱা তাৰমানে শব্দবিলাক ব্যৱহাৰ কৰিছে। প্ৰতিবিম্ব লাইভৰ এগেইনষ্টে আমি আজি তামোলপুৰ থানাত মানে এজাহাৰ দিব লগা হৈছে। কাৰণ সেয়া আমাৰ যুৱ নেতা ৰাকেশ বৰ্মা ডাঙৰীয়া তেখেত মুছলপুৰৰ মানে MCLA বৰ্তমান প্ৰাক্তনী বৰ্তমান আমাৰ UPPL দলৰ যুৱ মৰ্চাৰ কেন্দ্ৰীয় সভাপতি তেওঁৰ বিৰুদ্ধে প্ৰতিবিম্ব লাইভৰ সংবাদ গোষ্ঠীৰ ফালৰ পৰা তাৰমানে কিছুমান অশালীন শব্দ ব্যৱহাৰ কৰিছে আমাৰ নেতাৰ বিৰুদ্ধে। গতিকে এনেকুৱা শব্দ ব্যৱহাৰ কৰিছে যিবিলাক আমাৰ মুখেৰে ভাষা দি প্ৰয়োগ কৰিব নোৱাৰি এইবিলাক আমি আজি এজাহাৰত লিখিছোঁ। গতিকে আমি আপোনালোকৰ তামোলপুৰ জিলাৰ প্ৰেছ ক্লাবৰ সৌজন্যত মানে জনাব বিচাৰিছোঁ যে আমাৰ নেতাৰ বিৰুদ্ধে এনেকুৱা যিবিলাক ব্যৱহাৰ কৰিছে তেওঁলোকক আইনৰ আওতালৈ আনি উচিত ব্যৱস্থা ল'ব লাগে। কাৰণ এনেকুৱা যদি হয় সমাজত এইবিলাক ব্যক্তিৰ জৰিয়তে সমাজত বেয়া মেছেজ যায়। কাৰণ এজন নেতা গোটেই সমাজখনত গোটেই মানে অঞ্চলখনৰ নেতৃত্ব দিয়া এজন ব্যক্তিক সেনেকুৱা ব্যক্তিক যদি এনেকুৱা ধৰণৰ অশুভ শব্দ যিবিলাক শব্দ আমাৰ মুখেদি ক'ব নোৱাৰি। কাৰণ এইটো মানে তেওঁলোকে পাৰে কিয় ক'ব পাৰে মানে হাগ্ৰাম মহিলাৰী বিগত দিনত মানে আমাৰ ধৰ্মীয় সংখ্যালঘু মুছলমানক দাড়ি টুপিৰ বিৰুদ্ধে তেওঁলোকে বহুত ধৰণৰ বেয়া ব্যৱহাৰ আগে পিছে কৰিছে আৰু সেই আলম লৈ তেওঁলোকে হয়তো তেওঁলোক নিশ্চয় হাগ্ৰাম মহিলাৰী বাহিনীৰ কিছুমান ব্যক্তি হ'ব আজি প্ৰতিবিম্ব লাইভৰ জৰিয়তে আমাৰ নেতাৰ বিৰুদ্ধে কৈছে। কিন্তু আমাৰ নেতা প্ৰমোদ বড়ো ডাঙৰীয়াৰ নীতি আদৰ্শ সম্পূৰ্ণ বেলেগ। আমি বিটিআৰ অঞ্চলৰ 26টা জাতি জনগোষ্ঠীৰ সকলোকে একলগ কৰি আমি বিভিন্ন জাতি ধৰ্ম ভাষাক সন্মান দিব জানো। যিহেতু আমাৰ নেতা সন্মান দিব জানে আমাৰ কৰ্মীও ঠিক তেনেকুৱা ধৰণে আমি শিকিছোঁ। গতিকে আমাৰ নেতা যুৱ নেতা ৰাকেশ বৰ্মা ডাঙৰীয়াই আমাৰ ইছলাম ধৰ্মৰ টুপিটো তেওঁ ব্যৱহাৰ কৰিছিল পিন্ধিছিল। সেইকাৰণে আজি প্ৰতিবিম্ব লাইভৰ তৰফৰ পৰা যিটো ব্যৱহাৰ তেওঁলোকে কৰিছে যিবিলাক শব্দ ব্যৱহাৰ কৰিছে একেবাৰে অশোভনীয়। মূৰত গোবৰ আছে তাৰমানে আপোনাৰ মূৰ্খ জধা মূৰ্খ এনেকুৱা তাৰমানে শব্দবিলাক ব্যৱহাৰ কৰিছে। গতিকে সেয়া আমি UPPL দলৰ আমাৰ তামোলপুৰ জিলা যুৱ মৰ্চা আৰু মানে সংখ্যালঘু ফালৰ পৰা আমি ধিক্কাৰ জনাইছোঁ গৰিহণা দিছোঁ। গতিকে তেওঁলোকক উচিত মানে আইনৰ জৰিয়তে উচিত ব্যৱস্থা ল'ব লাগে তাৰ কাৰণে আজি তামোলপুৰ জিলা থানাত এজাহাৰ দাখিল কৰিছোঁ।